নমস্কাৰ, মই ৰঞ্জিত বৰা পুনৰবাৰ চেনেললৈ আদৰণি জনাইছোঁ। আজি আমি আলোচনা কৰিম কেলেণ্ডাৰ সম্পৰ্কে। খুবেই ইম্পৰ্টেণ্ট টপিক হয়। এই টপিকটোৰ পৰা বাৰে বাৰে প্ৰশ্ন এক্সামত অহা দেখা যায়। আহকচোন আমি এই টপিকটো আঁতিগুৰি মাৰি শিকি লওঁ, যাতে আমাৰ পৰীক্ষাত ইয়াৰ কোনো সমস্যা আমি ভুগিবলগীয়া নহয়। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, যদি 2021 চনৰ 10 অক্টোবৰ দেওবাৰ হয় তেনে 2 নৱেম্বৰ তাৰিখে কি বাৰ হ'ব? এতিয়া আমি লক্ষ্য কৰিব লাগিব অক্টোবৰ মাহটো কেইদিনীয়া? এতিয়া অক্টোবৰ মাহটো হৈ গ'ল 31 দিনীয়া। এতিয়া অক্টোবৰ মাহৰ 10 দিন গ'ল, অৰ্থাৎ অক্টোবৰ মাহৰ পৰা 10 দিন বিয়োগ কৰি দিলোঁ। এতিয়া 10 দিন বিয়োগ কৰি দিয়া হ'লে ইয়াত থাকিব কিমান? 1 3 গ'লে 2 21। এতিয়া নৱেম্বৰ মাহৰ 2 তাৰিখ, নৱেম্বৰ মাহৰটো কেইদিনীয়া সেইটো আমাৰ দৰকাৰ নাই। এতিয়া নৱেম্বৰ মাহৰ দুদিনটো আমি দুদিন পাইছোঁ, গতিকে দুদিনটো এই 21ৰ লগত দুদিনটো যোগ দিব লাগিব, 2 যোগ দিব লাগিব। যদি 2 যোগ দিয়া যায় তেতিয়াহ'লে ইজুকেল কিমান হ'ব? 23। এতিয়া 23টো এতিয়া 23 আমি পালোঁ, 23 পালোঁ। এতিয়া 23 এতিয়া দেওবাৰৰ পৰা দেওবাৰলৈ এসপ্তাহ, গতিকে এই এসপ্তাহকৈ গৈ থাকিব লাগিব। এতিয়া এসপ্তাহকৈ গৈ দিলে এসপ্তাহত 7 দিন, গতিকে 7 দিনে আমি এইটো হৰণ কৰিব লাগিব। এতিয়া 7 দিনে হৰণ কৰিলে 7 3 গুণ 21, 7 3 গুণ 21 হ'ল। এতিয়া আমাৰ বাকী থাকিল কিমান? 3টাৰ পৰা 1 গ'লে 2টা, এতিয়া হ'ল 2। বাকী থাকিল 2। এতিয়া এই 3টো আমাৰ প্ৰযোজ্য নহয়, এতিয়া এই 7টো প্ৰয়োজ্য নহয়। এতিয়া আমাৰ বাকী থাকিল এই 2টো। এই 2টো এতিয়া আমি কি কৰিব লাগিব চাওক। এই 2টো এতিয়া ইয়াত যে আছিলে দেওবাৰটোৰ লগত যোগ দিব লাগিব এই 2টো, তাৰমানে দুদিন। তাৰমানে এই 2টো আমি ধৰিব লাগিব কি? এই দুইটো আমি দিন হিচাপত ধৰিব লাগিব, দিন। এইটো এতিয়া হৈ গ'ল দেও, সোম আৰু মঙল। এতিয়া দুদিন হৈ গ'লে মঙলবাৰ হ'ব। এতিয়া মঙলবাৰ, কাৰেক্ট এনচাৰটো হৈ গ'ল মঙলবাৰ। আপোনালোকে চাব পাৰে 2021 চনৰ 10 অক্টোবৰ দেওবাৰ হ'লে 2 নৱেম্বৰ তাৰিখে কি বাৰ হয়? এইটো মঙলবাৰে হ'ব। যদি 2019 চনৰ 5 মাৰ্চ মঙলবাৰ হয় তেনে 2022 চনৰ 5 মাৰ্চ কি বাৰ হ'ব? এতিয়া আমি এইখিনি এটা কথা মন কৰিব লাগিব। এটা আমাৰ বছৰবিলাকৰ কিছুমান সাধাৰণ বছৰো আছে আৰু কিছুমান লিপ ইয়েৰ বছৰো আছে। এতিয়া সাধাৰণ বছৰ আৰু লিপ ইয়েৰ বছৰ। সাধাৰণ বছৰ আৰু লিপ ইয়েৰ বছৰ। এতিয়া এই লিপ ইয়েৰ বছৰত ফেব্ৰুৱাৰী মাহটো 28 দিনো হয়, কেতিয়াবা 29 দিনো হয়। এতিয়া আমি এইটো কথা চাব লাগিব যে সাধাৰণ বছৰ কোনটো সাধাৰণ বছৰত পৰে আৰু কোনটো লিপ ইয়েৰ বছৰত পৰে। এতিয়া আমি এটা শ্বৰ্ট ট্ৰিকত আমি বুজাবলৈ আগবাঢ়িছোঁ। এতিয়া 2019 আমি উলিয়াব লাগে 2022 চনটো, 2019 2020 2021 2022। এতিয়া আমি যদি সাধাৰণ বছৰ হয় তেতিয়া আমি 1 ধৰিব লাগিব, যদি লিপ ইয়েৰ বছৰ হয় তেতিয়া আমি 2 ধৰিব লাগিব। আৰু লিপ ইয়েৰ হ'লে আমি চাব লাগিব যে এই দুটা সংখ্যা লিপ ইয়েৰ হয়নে নহয়। লিপ ইয়েৰ হ'ব হ'লে আমি লিপ ইয়েৰ হয়নে নহয় চাবলৈ হ'লে এতিয়া আমি কি কৰিব লাগিব? লাষ্টৰ সংখ্যা দুটা আমি চাব লাগিব যেন 4য়ে হৰণ যায় নে নাযায়। এতিয়া 19টো 4য়ে হৰণ নাযায়, গতিকে আমি ইয়াত 1 লিখিব লাগিব, 1 লিখিম। তাৰপৰা চাম 20টো 4 5 20, গতিকে 20টোক গৈছে, 20টোক গ'লে আমি ইয়াত লিখিব লাগিব 2। তাৰপৰা চাব লাগিব 21টো আমাৰতো নাযায় 4য়ে, গতিকে আমি ইয়াতো একেই কৰিব লাগিব। এতিয়া আমি ইয়াত পালোঁ 1
ইয়াত পালোঁ 2 ইয়াত পালোঁ 1 এতিয়া যোগ কৰিলে 2 1 3 4 হ'ল এতিয়া 4 হ'ল এই 4টো যে আমি পালোঁ এই 4টো আমি কি কৰিব লাগিব ইয়াত যে আছিলে মঙ্গলবাৰটো মঙ্গলবাৰ যোগ 4 মানে এই 4টো হৈ গ'ল দিন হিচাপত আমি ধৰিব লাগিব যে এই 4টো আমি দিন বুলি ধৰিব লাগিব দিন 4 মানে মঙ্গলবাৰৰ লগত 4 দিন আৰু 4 দিন যোগ কৰি দিলে মঙ্গল বুধ বৃহস্পতি শুক্ৰ শনিবাৰ এতিয়া যদি 2019 চনৰ 5 মাৰ্চ মঙ্গলবাৰ হয় তেনে 2022 চনৰ 5 মাৰ্চ কি বাৰ হ'ব শনিবাৰ হ'ব আপোনালোকে চাব পাৰে সেইটো শনিবাৰ হ'ব এতিয়া আমি কুৱেশ্যন নম্বৰ 3 লে যাওঁ যদি আজি বুধবাৰ হয় তেনে 148 দিনৰ পিছত কি বাৰ হ'ব যদি আজি বুধবাৰ টুডে হৈ গ'ল আজি ৱেডনেছডে এতিয়া 148 দিনৰ পিছত কি বাৰ হ'ব এটা আমি এইটো উলিয়াব লাগে এতিয়া আমি চাব লাগিব যে 148 আছে আমিতো এইটো চাবলৈ যে বুধবাৰ আকৌ ইটো বুধবাৰলৈ কেইদিন সিটো বুধবাৰলৈ কেইদিন ইটো বুধবাৰৰ পৰা সিটো বুধবাৰলৈ কিনে 7 দিন থাকে গতিকে আমি 7 দিনৰ 7টো আমি ধৰিলোঁ 148 7 এতিয়া আমি 7 148ক হৰণ কৰি দিম এতিয়া হ'ল 7 2 14 ইয়াত থাকিল 8 8কটো এবাৰ যাব 7 1 7 এতিয়া ইয়াত 8টা বা 7টা গ'লে মানে এইটো মই ইয়াত পাতি লৈছোঁ 8টা বা 7টা গ'লে এটা এতিয়া 1টো যে পালোঁ এই 1টো পালোঁ এইটো 1টো দিন বুলি আমি ধৰিব লাগিব এইটো দিন এই 1টো আমি দিন বুলি ধৰিব লাগিব এতিয়া কথাটো একেই যে বুধবাৰ এই বুধবাৰটোৰ লগত বুধবাৰ যোগ 1 মানে 1 দিন এইটো দিন গতিকে কিবা হ'ব বুধবাৰ পিছত এদিন যোগ কৰি দিলে বুধ বৃহস্পতিবাৰ এতিয়া উত্তৰটো হ'ব বৃহস্পতিবাৰ বন্ধুসকল আপোনালোকে হয়তো বুজি পাইছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ।